গাইজ জুবিন দা আমাৰ মাজত নাই, সকলোৱে গম পাইছে। কি হৈ গ'ল, কেনেকৈ হৈ গ'ল ভাই ধৰিবই নোৱাৰি। মানে মানুহ জীৱনত আজি আছে কালি নাই। বহুত বেছি দুখ লাগছে, অট'মেটিক চকু পানী ওলাই গৈছে মোক শুনে লগ এই মোৰ লগত যদি কিবা এনেকুৱা পাৱাত থাকিলে বোলে কোনোবা এজন মৰি যোৱা মানুহ ঘূৰাই আনিব পৰা হ'লে মই লগ জুবিন দাক ঘূৰাই আনিলোঁ হয়, বা টাইম ট্ৰেভেল কৰি পেলাই লৈ বহুত বেছি দুখ লাগছে। মানে এনেকুৱা ছিংগাৰ আমি আৰু অসমত কেতিয়াও ঘূৰাই নাপাওঁ। এনেকুৱা এজন গায়ক কেতিয়াও নলয়, ভৱিষ্যতো নলয় আৰু কেতিয়াও নলয়। জুবিন দাৰ নিচিনা ছিংগাৰ আমি কেতিয়াও নাপাওঁ। আমাৰ অসমীয়া জাতিটোত এনেকুৱা গায়ক এজন আমি হেৰুৱাই পেলালোঁ। ছিংগাপুৰত কিবা সাগৰত তেনেকৈ কিবা হেৰি কৰোঁতে হাৰ্টত সেই কিবা হৈ কিনে তো এনেকুৱা বহুত বেছি দুখ লাগিছে ভাই। কি কৰিম এতিয়া? মোৰ ঘৰত বঢ়িয়াকৈ যেতিয়া নিউজটো শুনিছোঁ ভাত খোৱাই নাই, ভাত খাব নোৱাৰিলোঁ। বহুত বেছি বেয়া লাগিছে। জুবিন দাই এইটো ভিডিঅ' পোষ্ট কৰিছিল ইনষ্টাগ্ৰামত। Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September. And we're organizing an event called Northeast Festival. There, I'm Zubin Garg from Bollywood and আমি আৰু কেতিয়াও জুবিন দাক ঘূৰাই নাপাওঁ, কেতিয়াও নাপাওঁ। আৰু মানুহ জন্ম হ'লে মৰিবই লাগিব একদিন না একদিন। কিন্তু জুবিন দা অলপ বেছি সোনকালে গুচি গ'ল, সেইটো দুখ লাগিছে। এতিয়া কি হ'ব? জুবিন দাক আনিব ছিংগাপুৰৰ পৰা অসমলৈ। কি ক'ম মই এতিয়া আৰু একো নকওঁ আৰু ভাই। বহুত বেছি দুখ লাগিছে, মুখেদি ভাষা ওলাই অহা নাই। কি ক'ম কি নক'ম মই নিজে গম পোৱা নাই ভাই। চবতকৈ দুখ লাগিছে আজি মোৰ এইটো ভিডিঅ' বনাওঁতে।